নমস্কাৰ প্ৰথমতে সকলোলৈকে বহুত ধন্যবাদ কাৰণ মোৰ সেই ভণ্টিৰ বিয়া ভিডিঅ'টো দিছিলোঁ যে আপোনালোকে ভণ্টিক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আজি ভাবিলোঁ আপোনালোকক আমাৰ বিয়া ঘৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ। এয়া দেখিছেনে ভণ্টিৰ বিয়া আৰু তাই নিজেই মুচিব লগা হৈছে। মানে সকলোৱে লগে ভাগে মিলি কামবোৰ কৰিয়ে আছে আৰু কাৰণ বিয়া ওচৰ চাপিছেহি যে আৰু বেছি দিন নাই, এইটো মাহে আৰু কেনেকৈ পাৰ হৈ যাব গমেই নাপাব, কামবোৰ কৰি শেষ নহ'ব। আৰু এয়া দেখিছে নহয়, এতিয়া ৰুম এটা বনাব লগা হ'ল আৰু সেই ৰুমটো এতিয়া মুচি থকা হৈছে আৰু এইফালে ভনীয়েক বায়েক সকলোখিনিয়ে লগ লাগি কামবোৰ কৰি আছে। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু নতুন যদি কোনোবা বন্ধু বান্ধৱীসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' এটা কৰি দিবলৈ নাপাহৰিব। চেষ্টা কৰিম আপোনালোকৰ আগত ভাল ভিডিঅ' মই আগবঢ়াবলৈ, কিন্তু আজি কেমেৰাহে কৰিছোঁ দেই। মানে মোৰ ইমান গাটো ভাল নহয়, সেইটো কাৰণে আজি নুমুচিলোঁ, বেলেগ ইন্ধন কৰি দিম আৰু এইফালে আমাৰ বাইদেউ ছোৱালী তাইও ভিতৰত মুচি আছে আৰু খুৰীহঁতে বাহিৰত চাউল জাৰি আছে। আৰু এয়া চাওকচোন ভণ্টিক, তাইক কৈছোঁ তোৰ বিয়া তই মুচিব নালাগে, কিন্তু তাই নুশুনে, কামত লাগি আছে। মাক জীয়েক ভনীয়েক সকলোবোৰে কামত ব্যস্ত। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় সকলোৱে লাইক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই। আৰু মোৰ মিনি ব্লগটো আজি ইয়াতে সামৰিছোঁ, আকৌ এটা নতুন ভিডিঅ'